আকাশত সৃজিলে গ্ৰহ আৰু তৰা, আকাশতে থাকে ঘূৰি। নাম ল'বলৈ ভকতে পাবলৈ নাই, কীৰ্তন কৰিবলৈ ভক্ত শ্রীমন্ত শঙ্করী গুরুজনার সরস্বতী সভা শ্রীমন্ত শঙ্কর গোষ্ঠীয়ে এই সেৱা সম্পূৰ্ণ অৰ্পণ কৰি সেৱা কৰিছে। আসনত উপবিষ্ট শ্ৰদ্ধাভাজন সাংস্কৃতিক প্ৰেমী তথা আমাৰ প্ৰধানমন্ত্ৰী ভাৰতৰ চৈতন্য চৰণ আমি যোৰহাট পৰিৱেশ পৰিচয় আহি শ্ৰীমন্ত শংকৰ সাংস্কৃতিক গণপৰিবহন গোষ্ঠী আপোনালোকৰ চৈতন্য চৰণ সেৱা নিবেদন কৰিছোঁ। লগতে আজি অপূৰ্ব গাঁৱত কৈলাঘাট বুঢ়ানামঘৰ সন্মুখত গুৰুমূৰ্তি আসনমূৰ্তি সিংহাসন ধাৰালী শাক্তি কৰি সেইজন পৰম গোবিন্দ অভিভাৱ প্ৰভু ভূৱনেশ্বৰত গৰ্ভতে সেৱা নিবেদন কৰিছে। সুন্দৰ এই যে ফুলৰ মন্ত্ৰ অহোৰাত্ৰিৰ মাজে, সুন্দৰ এই যে ফুলৰ মন্ত্ৰ অহোৰাত্ৰিৰ মাজে এই আত্মসংকল্পী সৰ্বদা কৰিলৈ আপোনালোকৰ হৃদয়ীকৃত শ্ৰদ্ধাৰে সমবেত হোৱা ইছলামস্ত শ্ৰদ্ধাভাজন পালিত কৰিব। আপোনালোকক আমি যজনে একোৱে দুজন পাৰিষদ বুলি মান্য কৰিছোঁ। আচলতে আমি পাৰিষদ বুলি মান্য কৰাৰ আগতে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে ভাওনা দৰ্শন কৰিবলৈ অহা ৰাইজক একোৱে দুজন পাৰিষদ বুলি গণ্য কৰে। কিয়নো শ্ৰৱণ কীৰ্তন অৰ্চ বন্ধন স্মৰণ কল্পীবন বৈষ্ণৱগীত বন্ধন দেহৰ এই নৱবিধা ভগৱতীৰ ভগৱতী ভক্তিৰ প্ৰতীকৰ তলে প্ৰৱেশ কৰি পূৰ্বৰংগ গায়ন বায়নৰ গ্ৰন্থিয়ে এই ক্ষেত্ৰ ভাবি একোটি একোটি হেঁপাহেৰে সৰ্বমুঠ ৭টি হেঁপাহ পৰিপূৰ্ণ কৰি সপ্তভাগী বৈকুণ্ঠ প্ৰতিষ্ঠা কৰিব। আৰু এই সপ্তভাগী বৈকুণ্ঠতে পাৰিষদ প্ৰৱৰ্তন অৰ্থাৎ আজি ভাওনা দৰ্শন কৰিবলৈ অহা আপোনাৰ প্ৰত্যেকজন একজন একজন মহান পাৰিষদ। গতিকে আপোনালোকৰ শ্ৰী চৈতন্য চৰণত আৰু শ্ৰীমন্ত শংকৰ মাতৃগোষ্ঠী অনুষ্ঠান পৰিৱেশন কৰা প্ৰাক মুহূৰ্তত এই মহান অনুষ্ঠান ঘৰত অজানিতে সমাজখিনি ভুল ত্ৰুটিৰ বাবে আমি জয় জয় আপোনালোকৰ শ্ৰী চৈতন্য চৰণত ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।
বললাম কেন ক্লাসটা ইয়া পূজা করে পুরা নাম ধরে জাইন ভাই ন কত দিছে কৃষ্ণ নাম মুখে